আজি কাতি বিহু উপলক্ষে মায়ে এতিয়া তুলসী পুলি ৰুলে মুচি দিছে। গধূলি আমি চাকি বন্তি জ্বলাম, নমো কৰিম ধুনু দ। এয়া আমাৰ লাই শাক শাকনি বাৰী এখন। ইয়াত ভাইটিয়ে পানী দি আছে শাকখিনিত। ভালে হৈছে পায়, শাকখিনি হেৰি পানী ছিটাই থাকিলে ডাঙৰ ডাঙৰ হ'ব জলদি। শুৱনি আমাৰ গাঁওখনি আছি শুৱনি গছেৰে ভৰা, ডালবৰি কৰি ফল ফুল লাগে, কট পাতল ভৰা ফুল আছে বাৰু, ফল নাই। ফলো আছে আকৌ এই আমলখি এজোপা আছে নহয় আমাৰ, খালি আকাশৰ ওপৰত আছে এইজোপা। জুম কৰি দিয়া, তামাম লাগিছে যি খাই খাই। এইটো ফুল ইমান ধুনীয়া ফুল, আৰু পাৰিজাত ফুলটোতো আৰু ধুনীয়া লাগে। তামোল গছৰ ওপৰত পাৰিজাত ফুল, এইটো কলিটো জুম কৰিলে এইটো ফুলিলে ভাল লাগিব, ইমান ধুনীয়া লাগিব নহয়। আমি দেখা পামনে নাই যোৱালৈকে। এইটো কলি, পাৰিজাত ফুলৰ কলি। ধুনুক আইতাকে কাতি বিহু বুলি নতুন ফ্ৰক দিলে, তাই অনাৰ পৰা পিন্ধিয়ে আছে। এতিয়া ফ্ৰকটো নুখুলেই, গা ধুৱাব সময়ত খুলি দিলোঁ, গা ধুই উঠি আকৌ এইটোকে পিন্ধে। আমি চাকি দিওঁগৈ ভলা ভলা, চাকি দিওঁগৈ ভালকৈ ধৰা দেই ধুনু কোনো, ভালকৈ ধৰা দেই। তোমাক এতিয়া বতাহ আহিছে ৰ। ওপৰলৈ যোৱা, তুমি ওপৰলৈ যোৱা। ভালকৈ ধৰা, মোক ধৰি লোৱা। তোমাৰ গামোচাখন ভালকৈ, মই নধৰোঁ তোমাক, পৰি যাবা। পিঠিতে উঠি লৈছে চোৱাচোন ছোৱালীজনী। ইয়াতে চাকি দিওঁ ৰ, ইমান আমনি নকৰা। হেল্ল' ফ্ৰেণ্ডছ, সকলোলৈকে মোৰ ফালৰ পৰা কাতি বিহু শুভেচ্ছা জনালোঁ। আৰু ঘৰত আছোঁ, গাঁৱত আছোঁ, সেইটো কাৰণে নিয়ম নীতিয়ে চাকি এগছ জ্বলালোঁ আৰু ভাল লাগে। গাঁৱত সেৱা কৰিলোঁ, তুলসী গছত চাকি দিলোঁ। আমি এতিয়া বিহু খাবলৈ বুলি ওলাই আহিলোঁ এওঁ লগৰ এজনৰ ঘৰলৈ। আমি কাতি বিহু খাবলৈ আহিলোঁ এই লগৰজনৰ ঘৰত। এফালে এওঁ লগৰ হাই কৈ দে, হাই কৈ দিয়া। হাই। তোমাৰ নামটো কি? ডাঙৰ মাইনা ন তুমি? ডাঙৰ মাইনা। আৰু এইফালে সৰু মাইনা। আৰু আমাৰ এইজনী ধুনু মাইনা চাহ খাই আছে এইফালে। চাহ তাহ খালোঁ, এতিয়া আমি যাবলৈ ওলালোঁ। বাই বাই দেই ধুনু, বাই বাই দিয়া। বাই বাই। আমি বিহু খাবলৈ আহি আৰু এঘৰ পালোহি। ইয়াতে এতিয়া বহি আছোঁ। হেল্ল' বন্ধু, কি খবৰ? ভাল লাগিল লগ পাই বহুত। ইমান দিনৰ মূৰত আহিলে তোমালোক, বহুত ভাল লাগিল। এজনী মোৰ ডাঙৰ ছোৱালী বহি আছে, এজনী মোৰ সৰু ছোৱালী, এজনী মোৰ মিছেছ। আহা, টোপনি দিছে নি ন? আমি বিহু খাই বৈ আহি ঘৰ পালোহি এতিয়া। আৰু আপোনালোকে আজি ভিডিঅ'টো চাই মোৰ কেনেকুৱা পালে, যদি ভাল লাগিলে তেন্তে প্লিজ লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি নতুন হয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মই আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনটো পাই থাকিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আকৌ নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ আগলৈ আহিম। আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।